স্বাগতম জনাইছোঁ বিচিত্ৰ অসম চেনেলটোলৈ। আজি আমি গৈছিলোঁ যাত্ৰা আৰম্ভ কৰিছিলোঁ লকডাউনত। আমি ধেন্তাঘাটৰ পৰা প্ৰায় 3 কিলোমিটাৰ ভিতৰত 2 নম্বৰ জয়পুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। এয়া চাওক, ধাননি পথাৰৰ মাজে মাজে, সেউজীয়া ধাননিৰ মাজে মাজে, পাহাৰৰ এক নৈসৰ্গিক দৃশ্যৰ মাজে মাজে আমাৰ যাত্ৰা, বাইকেৰে যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া ডকমকাৰ পৰা বাওঁহাতে ধেন্তাঘাট ৰোড, কাৰ্বি আংলঙলৈ আমি যাত্ৰা কৰিছিলোঁ। আজি আপোনাৰ যোনটো ধেন্তাঘাটৰ পৰা 3 কিলোমিটাৰ ভিতৰত, ধেন্তাঘাটৰ বজাৰৰ পৰা আপোনাৰ 2 নম্বৰ জয়পুৰ, তাত এটা জলপ্ৰপাত আছে বুলি আমি শুনিছোঁ। এয়া চাওক, আমি গৈছোঁ। এয়া চাওক, শিলৰ মাজে মাজে কিছু পানী। এয়া চাওক, কিছু সংখ্যক যুৱক গৈ আছে। এয়া চাওক, যুৱতীবোৰে ইয়াত ডান্স কৰি আছে, নাচি আছে, নৃত্য তেওঁলোকে দেখা পাইছে, তেওঁলোকৰ নৃত্য। এয়া চাওক, এক সুন্দৰ জলপ্ৰপাত, 2 নম্বৰ জয়পুৰ, ধেন্তাঘাটৰ ওচৰত, কাৰ্বি আংলং। মই ইয়াৰ নেক্সট ব্লগত ইয়াৰ মই ভিডিঅ'টো দেখাম আপোনালোকক। ইয়াৰ জলপ্ৰপাত, সম্পূৰ্ণ জলপ্ৰপাতটো দেখাম ইয়াৰ নেক্সট ভিডিঅ'ত। অনুগ্ৰহ কৰি বিচিত্ৰ অসম পেজটো লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব আকৌ। ধন্যবাদ।